অ মাজনী উঠা ইমান দেৰিলৈকে শুই থাকে নেকি? ৰিয়ান আহিছ আহচোন বহিবি মই মাজনীক উঠাই দিওঁগে। মাজনী উঠিছানে? ৰিয়ান আহিছে। মাজনী মাজনী উঠা আকৌ ৰিয়ান আহিছে। মাজনী উঠা ৰিয়ান আহিছে উঠা। মা ৰিয়ান আহিছে নেকি? উঠিছ ব'লা মাজনী জলপান খাই যোৱাহি। নাখাওঁ মা, আমি খেলিবলৈ যাওঁ। এই ছোৱালীজনীৰ পৰা কি যে হ'ব আৰু। ৰিয়াটোৰ খবৰ কেনেকুৱা? খবৰ ভালেই আৰু তোৰ কেনেকুৱা? মোৰ ভালেই। ৰিয়ানৰ খবৰ কেনেকুৱা? আজিকালি ৰিয়ানৰ খবৰেই নোপোৱা হ'লো। তোৰ খবৰ কেনেকুৱা? পংকজে আকৌ কথা চথা পাতি নাই আজিকালি? তাৰনো কি আৰু শেখৰ খাওঁতে দিন যায় তাৰ। পংকজক মই কৈ পঠিয়াইছিলোঁ নহয় ৰিয়ানক মাতি দিবলৈ। আহি আছে চাগে, অলপমান ৰৈ লওঁ। হ'ব। মোৰ জান তয়ে মোৰ ধন কেৱল ফটো কাফে খালাৰ শিখৰ খোৱা মজা লোৱা কেৱল ফটো কাফে ৰিয়ানৰ পিঠা কেলা ক'ত বিচাৰি ফুৰিম সেইটো কেলা ৰিয়ান নহয় জানো বাগানত এইটো ৰিয়ান হয়নে ক এইফালে আজিকালি তোৰ খবৰ খাতি নোপোৱা হলো যে। খবৰ খাতি আছো আৰু দে। মই চাখৰ নাখাওঁ, আছে যদি তামোলকে দে। আজিকালিনো তামোল খায় নি কোনোবাই? কোকাঙে ইয়াৰ সেই দৰঙৰ পৰা ৰখি আছে নহয়। কি অথনিৰ পৰা কোৱা নাই কিয় তই? চাওঁ মই গৈ আহোঁগৈ। যা তোৰে দিনা মইহে বাহিৰটো নাপালো। ৰিয়া তই ইয়াতে আছ? মই ইয়াতে আছো। ৰিয়ান আহিছ? পংকজ নাহিলে নি? তাৰনো কি আৰু সেই বাগানতে শিখৰ খাই ৰখি আছো। কথা পাত নহ'লে মই যাওঁ। আজিকালি তোৰ খবৰেই নোপোৱা হ'লো। ৰচোন খেতিৰ পৰা আজৰি নোপোৱাই হলো। হ'ব তই খেতিতে লাগি থাক, মই যাওঁ। ৰিয়া ৰচোন শুন না কথাটো। জনীচোন এইফালে আহি আছে আজি পালে কি হ'ব আজি কি হ'ল পালে কেলে পলাইছ তই? খাম নেকি মই? নাই মই তলাটোহে মাৰিব লৈছিলো। মই দেখিছো মই তলা মাৰিছনে পলাইছ তই? তইতো ৰিয়ানৰ লগতে থাক, কথা ক'বলৈ অকণ শিকিবি ৰিয়ানৰ পৰা। হ'ব তই ৰিয়ানৰ কথা কৈ মেলি মোক জ্ঞান দিব নালাগে। তই নিজৰ কামত যা, মই নিজৰ কামত যাওঁ। হ'ব তই শেখৰখিনিকে কিনি থাক, মই যাওঁ। তোক ভালে পাওঁ জানো তইনো নুবুজ কিয় তোক সদায় কিমান বুজাম তই বুজি নেপাওঁ ক তোক ভালে পাওঁ জানো তইনো নুবুজ কিয়
তোক সদায় কিমান বুজাম তয়ো বুজি নেপাও ক নালাগে তোৰ বাদে আন কাকো তই জানচোন তোক এৰিব মই নোৱাৰো কিয়নো কৰ বাৰে বাৰে অভিমান মোৰে বহনা অ মোৰে বহনা তোক মৰমতে উমনাম কলিজা তোক ৰাখিম সদায় কাষৰত কলিজা তোক নিদিও আনৰ হ'বলৈ কলিজা উমৰি থাকিবি মোৰে উমান বুকুতে টোপনি ধৰিলে জিৰাবি কাষতে মাজনী আহিলা মাজনী তোমাৰ লগত কথা এটা আছিলে আহাচোন মাজনী আজি তোমাক চাবলৈ ল'ৰা আহিব তুমি ঘৰতে থাকিবা তুমি কি কৈছা মা মোক চাবলৈ ল'ৰা আহিব মাজনী তোমাক চাবলৈ ল'ৰা আহিব মা তুমি মোক এবাৰ ক'ব লাগিছিলে মই কি বিচাৰো মাজনী এইবোৰ কি কৈছ তই মা তুমিতো মোক এবাৰ জনাব পাৰিলা হয় মাজনী তই মোৰ মুখে মুখে উত্তৰ দিব পৰা হলি প্ৰিন্সি আহিছা আহা ৰিয়া ৰুমতে আছে ৰিয়া তই ইয়াতে আছ ঐ তই আজিকালি ঘৰতে থাক যে ওলাই নাযাও কিয় ঐ তোক কিবা এটা সুধি আছো নকওঁ কিয় ৰিয়া ৰিয়া ক আকৌ মই তোক কেনেকৈ ক'ম মোক ঘৰত ল'ৰা চাই কি কৈছ তই এইবোৰ সিহঁতেনো কি ফুচফুচাই আছে মোলে ল'ৰা চাইছে কি তইতো ৰিয়ানক ভাল পাও ন ৰিয়া তই এইবোৰ কি কৈছ মা মই ৰিয়ানক বহুত ভাল পাওঁ ৰিয়ানৰ বাহিৰে আন বেলেগৰ লগত বিয়াত বহিবলৈ নোৱাৰো এইবোৰ তই কি কৈছ মাজনী মা এবাৰ মোৰ কথাটো শুনাচোন তুমি কি কৈছ তই আজি এবাৰ তই বাহিৰলৈ ওলাই নাযাবি
ভাইটি ভাতকেইটা খাই লোৱা আহি ভাইটি আহিছনে ভাইটি আহিছনে তোক অথনিৰ পৰা ভাত খাবলৈ মাতি আছো যোৱা নাই কিয় কি ভাবি আছ হা ভাতকেইটা খাই লওঁগে ভাত খালি দাদা খালো মোৰ লগৰকেইটাৰ ওচৰৰ পৰা আহোঁগৈ অলপ বেছি দেৰি নকৰিবা ঠিক আছে কাঁহী বাতি কেইটাকে ধৰি লওঁগে ঐ ললিত ললিত আছনে ঐ ললিত ললিত ওলাই আহ সুলেখা বাইদেউ কি হৈছে আহকচোন বহি তোৰ ঘৰত মই বহিবলৈ অহা নাই তোৰ ভাইৰে আছেনে নাই ভাইটি ওলাই গ'ল নহয় তোৰ ভাইৰক অকমান বুজাবি কিবা হৈছে নেকি বাইদেউ ৰিয়ানে কিবা কৰিলে নে ৰিয়ানকে সুধি লবি মই যাওঁ ৰিয়ান তোৰ লগত কথা আছে বোলে দা ক সুলেখা বাইদেউ আহিছিল তোৰ কথা সুধিছিল কি হলো নাজানো নহয় দাদা কেলে আহিছিলে তই কবিনে এই দাদা কিনো কম তোৰ সুলেখা বাইদেউ ছোৱালী ৰিয়া যে তাইক মই ভাল পাই পেলালো কি তই এইবোৰ কি কৈছ কথা বুজি নাপাৱ নেকি তাতে কিমান ধনী ঘৰ ছোৱালী দাদা কিবা এটা কৰি দে তই পাহৰি যা তই তাইক কেলা দাদা শুনচোন ইয়াতে বহো অলপা তোৰ খবৰ কচোন কিনো কম আৰু খবৰ শিখৰ খাবলৈকে পইচা নাইকিয়া হৈ গৈছে তোৰ খবৰ কেনেকা মোৰ খবৰ ভাল বেয়া মাজতে তাৰপা ৰিয়া ভাগৰ খবৰ ৰিয়া খবৰ কি কবি সেইদিনা সিহঁতৰ মাক আহিলে গম পাইছ তাৰপা? আহি পেলাই দাদাৰ লগত কিবা তৰ্কাতৰ্কি অলপ হ'ল দাদাও মোক গালি দিলে কি হ'ল কি নাই নাজানো ৰিয়াকো লগ নোপোৱা হ'লো নহয় এতিয়া চিন্তা নকৰিবি দে ৰিয়ান সিহঁতৰ ঘৰত গৈ মোক কিবা খবৰ এটা ল'ম বাৰু বাকী তোৰ প্ৰিন্সি খবৰ কচোন সেই জখনীজনীৰ কথা নুসুধিবি তাইৰ কথা শুনিলে মোৰ ভাগৰ মাথাতে টিঙাই যায় জানো তহঁতৰ কি হ'বগে দেই একো ধৰিব পৰা নাই নকবিচোন নকবি তাইৰ কথা সেয়া ৰিয়ানহঁত বহি আছে বলচোন বল যাওঁ তই ক'ত ঘূৰি ফুৰিছ জহনী জাতি তই ইয়াতো ওলালি ৰিয়া বহ আমি যাওঁ ঐ তোক কথা এটা ক'বলৈ আছে কি কথা আছিলে কচোন ঘৰত বিয়াৰ আলোচনা চলিছে চহৰীয়া ল'ৰা চাইছে মোক দিবলৈ মাহঁতে ঘৰত কি তই যদি পাৰ কিবা এটা কৰ সোনকালে তইতো জানই সৰুতে মা পাপাই এৰি থৈ গ'ল দাদাই তুলি তালি ডাঙৰ কৰিছে আৰু আমাৰ ঘৰৰ অৱস্থা জানই কেনেকুৱা চাব লাগিব কিবা এটা কৰিবলৈ তই কিবা এটা কৰিমকৈ থাক আৰু এসপ্তাহে আছে মোক ঘৰৰ পৰা উলিয়াই নিব পিছত কিন্তু মোক নুদুখিবি মই যাওঁ এতিয়া তই ক'বা আহিলি বিচাৰি ফুৰিছোঁ কাজিয়া লাগিবলৈ কি লৈ গৈছ নেকি নহয় ডাঙৰ কথা এটা আছে তই কথা এটা গম পাইছ নাই কি আমাৰ বিয়া কথা ওলাইছে সেই জহনী মৰা নহয় ৰিয়া আৰু ৰিয়ানৰ কথা ঘৰত গম পাইছে নহয় হয় তালৈতো বেয়া লাগিছে বেচিয়াটোলৈ কি যে হ'ব আৰু এটাৰ তয়ো চাগে তেনেকৈ কৰিবি ৰিয়া নিচিনা ৰিয়াই কৰা নাই নহয় ৰিয়া মাকেহে কৰিছে তইতো মোক দেখিবই নোৱাৰ ভালেই নাপাওঁ তই মোক অকল বকিয়ে থাক সেই তাকৈজনী তই মোৰ মনৰ কথা বুজিয়ে নাপাইছো কৈ চিপালৈকে পাবি এই ৰাণী কিবা এটা বাকী দে নাই নাই বাকী চাগে দিবলৈ নাই বহুত বাকী আছে তোৰ আগৰে দে নেক্সট সপ্তাহ মিলাই দিম বাকীখিনি নহ'ব দি থৈ যায় এতিয়া
অ' ভাই কি কৰিছ? অঁ ৰিয়ান তোৰ যেন আজিকালি দেখা দেখি নাই ইমান দিন হ'ল। কিন্তু কবি আৰু তোকতো সেইদিনা কাহিনীটো কৈছিলোৱেই। অঁ তোৰ কথা এটা গম পাওঁ নে? কি কথা কচোন? ৰিয়া ভাগৰ বিয়া হ'ল নহয়। বিয়া হৈ গ'ল নেকি? অঁ ঐ তই ৰ তেতিয়া মই যাওঁ। ক'ত যাওঁ ৰচোন। কি যে হ'ব আৰু ইয়াত। ৰিয়ান তুই একো নহয় ৰচোন। কোনোবা আচোন